হাই ফ্ৰেণ্ডছ, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো মোৰ এইটো প্ৰথম ব্লগ। এয়া চাওক, আমি পাহাৰৰ ওপৰত যাই আছোঁ। অকণমান ফুৰিম তাৰপিছত কি হয় আপোনালোকক দেখুৱাম। এয়া চাওক, বহুত ভাগৰা লাগিছে আৰু অলপ দূৰ আছে, আমি তাত গৈ পাম। তাৰপিছত আপোনালোকক আৰু তাতে দেখুৱাম। এইবিলাক চাওক, পুৰা মাটি খহি গৈছে। আৰু আমাৰ লগৰ কেইটা আছে, আমি দুজনে লাষ্টত গৈ আছোঁ। তাইও ব্লগ বনাইছে আৰু ওপৰত গৈছে। তো চাই থাকিব ভিডিঅ'টো। আৰু চেনেলত যদি নতুনকৈ আহিছে বা চাই আছে, ছাবস্ক্ৰাইব কৰি দিব। সৰু মানুহ সৰু চেনেল, তাতে আৰু দেখুৱাম আপোনালোকক। চাই থাকিব। এতিয়া আমি পাহাৰৰ কিনাৰে গৈ আছোঁ। আৰু এইফালে চাওক, ৰবাৰ বাগান বহুত আছে, এইফালেও আছে। চাওক, একদম পাহাৰৰ ওপৰত মানুহৰ ঘৰ আছে। আমি এটা পাহাৰ পাৰ হৈ আহিছোঁ। এতিয়া আমি আহি পাইছোঁ। এই চাওক, এই ঝৰ্ণা। ইয়াত আমি কেঁকোৰা ধৰিম, তাৰপিছত খাম আৰু জুইত পুৰি খাম। এইফালে মানুহ ঘৰ আছে আৰু একদম ইয়াত পাহাৰৰ মাজত ঘৰ এটাখানি আছে। এই চাওক, এতিয়া আমি কেঁকোৰা ধৰি পেলাই আহিছোঁ। তাতে অলপ ওপৰত খাম। ইয়াৰ সৰুকৈ ঝৰ্ণা, আৰু এইফালে আমি খাম। এই তাতে জুই লগাইছে। এতে কেঁকোৰা জুইত পুৰি আছে। এয়া ইছলা মাছ। কেক আনিছে। আমাৰ কাম শেষ। এখন চাটনি বনাইছে, খাম এখন। মজা। লাঠি চাঠি আছে বে। সেইকাৰণে এইখিনিয়ে। বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।